এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আপোনালোকক প্ৰাচী পৰিৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰাচীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ আপোনালোকৰ বাবে আজি হৈছে মানে বিয়া এখন আছে মানে জোৰোণ আচলতে আজি বাৰ মানে বেষ্ট ফ্ৰেণ্ডৰ বিয়া চ' তালৈকে যাবলৈ কাৰণে এতিয়া ৰেডি হওঁগৈ আৰু বাজনীক আপোনালোকে আগতে দেখাইছোঁ মোৰ ব্লগৰ জৰিয়তে আপোনালোকে দেখিছে আৰু আজি ভালকৈ দেখুৱামগৈ তাৰ কাৰণে এতিয়া যাবলৈ কাৰণে ৰেডি হওঁগৈ আৰু কি পিন্ধি যাম বা কেনেকৈ ৰেডি হওঁ আপোনালোকক তাকে অকণমান দেখাম তেনেহ'লে ব'লক গৈ থাকোঁ ব্লগটোলৈ আগবাঢ়ি আৰু একেবাৰে শেষলৈকে এনজয় কৰক আৰু আপোনালোকে যদিহে ভাল লাগে ব্লগটো শেষত গৈ ধুনীয়াকৈ এটা লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব চ' ব'লক ব্লগটো এনেকৈ আৰম্ভ কৰি দিওঁ ফাৰ্ষ্ট বেডৰুমলৈ আৰু আহি আপোনালোকক ভাবিছোঁ যে কি পিন্ধি যাওঁ আজি দেখা যাম বায়ে পিন্ধিব আচলতে এযোৰ য়েল্ল' কালাৰ এযোৰ কাপোৰ এই কাপোৰযোৰ তাই বিহুত কিনিছিলে মই আপোনালোকক এযোৰ দেখাইছিলোঁ ভিডিঅ'ৰ যোগেদি আৰু ধুনীয়াকৈ চিলাই মেলি এযোৰ দহি বতা হৈ গ'ল এইখন হৈছে মেখেলাখন ভালকৈ পিন্ধিলে বাৰু আপোনালোকে দেখিব আৰু লগতে চাদৰখন হৈছে এখন চাদৰত মানে বগা দহি বাতি দিছে আৰু খুব ধুনীয়াকৈ কাপোৰযোৰৰ দহিটো বাতি দিছে ভাল লাগিব এযোৰ পিন্ধিলে আৰু লগতে এইটো ব্লাউজ তাই পিন্ধিব এযোৰ আৰু লগতে মই পিন্ধিম পূৰা ডাৰ্ক কালাৰ এযোৰ কাপোৰ সেইযোৰ হৈছে এযোৰ বেঙুনীয়া ৰঙৰ এযোৰ কাপোৰ এযোৰ উলিয়াই থৈছোঁ আৰু এই কাপোৰযোৰ মই আগতে পিন্ধি পেলাই ভিডিঅ'ত ওলোৱা নাই আপোনালোকে হয়তো দেখা নাই কিন্তু মই আপোনালোকক আজি দেখাম পিন্ধাৰ পাছত এইযোৰ হৈছে মোৰ কাপোৰযোৰ মই এযোৰ কিনিছিলোঁ মোৰ জেঠাই ছোৱালীজনীৰ বিয়া আছিলে তেতিয়া পিন্ধিবৰ কাৰণে কিনিছিলোঁ আৰু এইযোৰ হৈছে ইয়াত বটা আছে এইটো গল্ডেন কালাৰ এটা দহি বটা আছে দেখিছে ভালকৈ পিন্ধি লওঁ তেনেহ'লে তাৰ পাছতে আপোনালোকক হৈ গ'ল আৰু এইজনী ছোৱালী এজনী চাই দিয়া আৰু এইফালে আপুনি চাই দিয়ক হাই কেনেকুৱা লাগিছে মোক ক'ব দেই লাইক কেনেকুৱা লাগিছে আৰু লগতে ক'ব আমাকো কেনেকুৱা লাগিছে ওলাইছোঁ আৰু আজি জোৰোণ হয় তেনেহ'লে ব'লক গৈ থাকোঁ একেবাৰে বিয়া ঘৰত লগ পাই আছোঁ পদূলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ খাত ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছোঁ যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে কস্তুৰী চাই দে হাই দে হাই দে ব্লগত যাব ইউটিউবত ঐ বেয়া লাজ লাগে পদূলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল
আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ খাতত ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান গবহাই ও শশী জললৈ নামিবা কটাৰীৰে পানী কাটি ও শশী কলচীত ভৰাবা ধাননিৰ পথাৰত ধানৰে থোৰ ৰাখকচোন দেউতা দুদিনমান মোৰ ৰাখিম কেনে কৰি আইজনী তোক লোকৰ যতন কৰি লৈ যাব তোক লোকৰ যতন কৰি লৈ যাব তোক যাবৰে সময়ত ও মন্তগৰ পাছলৈ নাচাবা ও মন্তগৰ দুদিনৰ জীৱন্তী ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ শৰাই তামোল সজোৱা শৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰুম গৈ ওলোৱা আহিছে জোৰোণটি বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত লাহে লাহে কৰি বৌতিয়ে জগাই উঠাচোন সোণজনী অলংকাৰ পিন্ধা নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰ কবা ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা ও মন্তগৰ ৰামচন্দ্ৰ আহিছে অযোধ্যাৰ নগৰ জনক নন্দিনী ও মন্তগৰ
সুন্দৰী এতিয়া প্ৰায় জোৰোণ পিন্ধাই মেলি আজৰি হৈছে আৰু এতিয়া লগ পালোঁ মানে আমাৰ ভিনদৰ বা হয় ন আপুনি হয় বাইকে আৰু বাৰ চেনেল এটা আছে তাকে চিনাকি হ'লোঁ ভাল লাগিলে আৰু নামটো কৈ দিবা মোৰ চেনেলটোৰ নাম হৈছে গীতাঞ্জলি MC ব্লগ আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ ভাল লাগিলে আজি ইয়াক লগ পাইছোঁ প্ৰথমবাৰ লগ পালোঁ অকণমান সময় লগ পাইছোঁ তথাপি বহুত বেছি ভাল লাগিলে আৰু বাক যেনেকৈ মৰম দিছে মোৰ চেনেলটোৰ যোগেদি মোকো তেনেকৈ মৰম দিব আৰু আশা কৰিলোঁ আপোনালোকে ভাল পাব চাই থাকক এনেদৰে ভিডিঅ' আৰু এতিয়া ওলাইছোঁ যাবলৈ মানে প্ৰায় সন্ধিয়াই হ'ল 7টামান বাজিব হ'ল যাওঁ আজি বাৰ মানে বিয়া হয় ৰাজশ্ৰী বাৰ সেইকাৰণে ইহঁত দুজনী বেষ্ট ফ্ৰেণ্ড আৰু মই তাইৰ ভনীয়েক গৈ থাকোঁ আপোনালোকক তাত গৈ পেলাই একেবাৰে লগ পাই আছোঁ আৰু ফাইনেলি এয়া আমি আহি বিয়াঘৰ পাই গ'লোঁ আৰু বিয়াঘৰ পৰাই প্ৰথমতে বা যোনখিনি জেগাত বহিবলৈ জেগা টুকুৰা খুব ধুনীয়াকৈ আচলতে ডেক'ৰেশ্যন কৰা হৈছে সেইখিনিৰ পৰা ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু এয়া আমি আচলতে আহি পোৱা অকণ দেৰিয়ে হৈছে বাই সেইকাৰণে অকণমান মুখ চুখ ফুলাই আছে হৈছে আমাৰ ঘৰৰ নিচিনা নহয় জানো আৰু সেইকাৰণে তাই অকণ বেয়া পাইছে দেৰিকৈ অহাৰ কাৰণে তথাপিও এয়া আহি পেলাই ভিডিঅ' এটা তুলি দিলোঁ আপোনালোকক দেখাই দিলোঁ আৰু এজনী মই এইফালে বাহঁত সকলো বাৰ লগৰ আৰু লগতে এয়া আমি খাবলৈ আহিছোঁ আচলতে আৰু মইতো এনেও ভেজিটেৰিয়ান মানে আমি জানেই আৰু বা আৰু মই সেইটো কাৰণে তো আমি মাছ মাংস একো খোৱা নাই পুৰি আৰু চব্জি এয়া খাইছোঁ আৰু তাকে খাবলৈ বুলি বহিছোঁ আৰু ইয়াক খোৱাৰ মাজতে অৱশ্যে কথাৰ পাতনিহে বেছিকৈ ওলাইছে মানে এইজনী হৈছে বাৰ বেষ্ট ফ্ৰেণ্ড সেয়া বা আৰু লগতে এয়া মই আৰু চবেই আমাক অলপ অলপ জোকাইছেও বাৰু তোমালোকে কিয় ভেজ খাইছা বুলি আৰু লগতে এয়া হৈছে বা আৰু বাৰ লগৰ কেইটামান মানে মোৰ কইনা যোনজনী আমাৰ ৰাচিবাৰ কথা কৈছোঁ তাই আৰু লগতে তাই ফটোশ্বুট কৰি আছে সেয়া অকণমান আপোনালোকৰ বুলি আগবঢ়ালোঁ আৰু লগতে এয়া ময়ো আৰু ঘূৰি ফুৰিছোঁ ভিডিঅ'টো অকণমান খুলি দিছে মোৰ সম্পৰ্কীয় এজনী বায়ে চাৰিটা বা ভিডিঅ'টোৰ জৰিয়তে তাইকো মই বহুত ধন্যবাদ জনাই দিছোঁ আৰু এই ভিডিঅ'টো জুৰিয়া মানে সেইজনী আমাৰ ওচৰৰে বা হয় আচলতে মই ইউটিউবত ভিডিঅ' বনোৱাত বাহঁতে মোক বহুত বেছি হেল্প কৰে আৰু মৰম কৰে চবেই সেইটো কাৰণে তাহাঁতি মোক ভিডিঅ'টো তুলি দিয়াত সহায় কৰিছে আৰু তাকে সকলোকে বহুত বহুত ধন্যবাদ বিয়াঘৰত লগ পালোঁ আৰু ইমান বেছি মৰম দিয়াৰ কাৰণে ভাল লাগিলে আৰু এতিয়া আহক ভিডিঅ'টো ল'বলৈ আৰম্ভ কৰোঁ আৰু কৈ দিলোঁ আপোনালোকে একেবাৰে কৈ দে
আৰু এখন যে কিনে যে আমি ফুকুৰি থাকে তাই যে এনেকৈ থাকে যে এয়া চয়নিকা বা আৰু তাই যায়গে আৰু আমিও যাওঁগে আৰু ঘৰলৈ এইফালে পিকিবা আৰু তোমাৰ নামটো অঁ অংগীতা বা চবকে লগ পালোঁ ভাল লাগিলে আৰু আকৌ লগ পাম তাৰপিছত বাই বাই এতিয়া আৰু নেক্সট দিয়া চয়নিকা বাৰ নেক্সট তাৰপিছতে কালিৰ পৰা দেখুওৱা ব্লগটো ইমানতে মই আজি পৰিব চেনেলটোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ সকলো ভালে থাকক